আজি হল আমার বড়সকলৰ গোথাৰ বাথৌ সান তাৰমানে পবিত্ৰ বাথৌ দিন। আজিৰ দিনত আমি আগৰ পৰাই পূৰ্বপুৰুষৰ পৰাইতো পালন কৰি অহা হৈছে আৰু এতিয়া আমাৰ অল বাথৌ মহাসভা বুলি কয় এই সংগঠনে মাঘ মাহৰ দ্বিতীয় মঙ্গলবাৰ সদায়তো পালন কৰা হয়। এই পূজা কৰিলে কি হয়? এই পূজা কৰিলে কি হয় মানে আমি যেহেতু আমাৰ মানুহ হিচাপে জীয়াই থাকোঁতে আমাৰ সৃষ্টিকৰ্তা আমি প্ৰণাম কৰিব লাগে। এই আমি যিটো বিশ্বাস কৰোঁ বাথৌ, আমি বিশ্বাস কৰোঁ যে আমাৰ সৃষ্টিকৰ্তা হ'ল নিৰাকাৰ। এই নিৰাকাৰ মানে আমি বাথৌ কিবা কৰি বাথৌ বেদীত মানে সিজৌ গছ আছে তাৰ প্ৰতীক হিচাপে লৈ আৰু বাথৌৰ মানে বেদীটো বনাই তো আমি সদায় মানে ঘৰতো আমি প্ৰণাম কৰোঁ। আৰু ইয়াৰে এটা মানে আমাৰ কি ফক এটা তেল আছে যেনিবা লোকৰ এটা কিবা গল্প এই হিচাপে প্ৰথম সিদিনা মানে মঙ্গলবাৰে মাঘ মাহৰ দ্বিতীয় মঙ্গলবাৰে মানে পূজা কৰিছিল সিহঁতে মানে খেৰাই উৎসৱ কৰি বাথৌ বনাই খেৰাই উৎসৱ কৰি পূজা কিবা বাথৌ পূজা কৰিছিল। এই দিনকে আমি ধাৰ্য কৰি বছৰে বছৰে মানে বাথৌ পূজাটো কিবা কৰোঁ মানে ঈশ্বৰৰ নামত। আজি দিনত যেহেতু বহুতো কাৰ্যসূচী আমি দেখা হৈছে, কি কাৰ্যসূচীৰে আপোনালোকে উদযাপন কৰিবলৈ আৰম্ভ কৰিছে? আমি আচলতে ইয়াতে ১ নং ভেটা গাঁৱত বিজনী জিলা কমিটিৰ এটা নতুন আমি মন্দিৰ বনাইছোঁ। এই নতুন মন্দিৰ মানে এইটো আসাম দৰ্শনৰ পৰা আমি যিটো চৰকাৰী সাহায্য পাইছোঁ। প্ৰথম আমাৰ অৰিজিন বাথৌ আছিলে আমাৰ ৰেল লাইনৰ ওচৰত আপোনালোকে দেখা পাইছে। আমি লাহে লাহে ইয়াতে মানে কিবা শিফটিং হৈ আহিম। আজি এইটো আমি উদ্বোধন কৰিলোঁ আৰু এই উদ্বোধনৰ নামত আজি হ'ল আমাৰ প্ৰথম পতাকা উত্তোলন কৰা, দ্বিতীয়তে শ্বহীদ বেদীসকলক আমি তৰ্পণ কিবা কৰা, তাৰপিছত এই মন্দিৰটো উদ্বোধন কৰা আৰু পাছত আমাৰ মুকলি সভা আছে। এই মুকলি সভাৰ আমি বহুতো মানে কাৰ্যসূচী লৈ মানে আলহী লৈ মানে আমি আজি সভাখন পাতিম।